নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম 2014 চনৰ পৰা 2020 চনলৈকে অসমত সকলো পৰীক্ষাত অহা জেনেৰেল নলেজৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন: মেৰী কমে অলিম্পিকত কেইটা মেডেল পাইছিল? ইয়াৰ উত্তৰ এটা। ইয়াৰ পিছৰ প্ৰশ্ন: শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ উত্তৰ 1671 চনত। ইয়াৰ পিছৰ প্ৰশ্ন: ভাৰতৰ নোবেল বঁটা প্ৰথমে কোনে পাইছিল? ইয়াৰ উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰে। ইয়াৰ পিছৰ প্ৰশ্ন: এণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াৰ উত্তৰ 1826 চনত। ইয়াৰ পিছৰ প্ৰশ্ন: মাইমৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰ অনিৰুদ্ধদেৱ। ইয়াৰ পিছৰ প্ৰশ্ন: দুধৰ আলি কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ গদাধৰ সিংহ। ইয়াৰ পিছৰ প্ৰশ্ন: মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ চিৰাং আৰু বাক্সা জিলাত। ইয়াৰ পিছৰ প্ৰশ্ন: অসমৰ কোনখন চহৰত একমাত্ৰ IIT খন অৱস্থিত? ইয়াৰ উত্তৰ গুৱাহাটীত। ইয়াৰ পিছৰ প্ৰশ্ন: প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল কোন চনত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ 1948 চনত। ইয়াৰ পিছৰ প্ৰশ্ন: কাৰ্বি মালভূমিৰ সুউচ্চ শৃংগটোৰ নাম কি? ইয়াৰ উত্তৰ সিংহাসন। ইয়াৰ পিছৰ প্ৰশ্ন: নৱগ্ৰহ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত? ইয়াৰ উত্তৰ চিত্ৰাচাল পাহাৰত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্ন: অসমৰ বাতৰি কিমান চনত প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰ 1964 চনত। ইয়াৰ পিছৰ প্ৰশ্ন: প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল? ইয়াৰ উত্তৰ উত্তৰ গুৱাহাটীত। ইয়াৰ পিছৰ প্ৰশ্ন: অৰুণোদয় কাকত কেতিয়া প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰ 1946 চনত। অৰুণোদয় কাকত প্ৰথমে শিৱসাগৰত প্ৰকাশ পাইছিল। ইয়াৰ পিছৰ প্ৰশ্ন: অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰ নাথন ব্ৰাউন। ইয়াৰ পিছৰ প্ৰশ্ন: আগষ্টৰ বিপ্লৱ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ ভাৰত ত্যাগ আন্দোলনক। ইয়াৰ পিছৰ প্ৰশ্ন: প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি? ইয়াৰ উত্তৰ দৈনিক বাতৰি। ইয়াৰ পিছৰ প্ৰশ্ন: পৰাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ। ইয়াৰ পিছৰ প্ৰশ্ন: প্ৰথম ভাৰত ৰত্ন বিজয়ী মহিলাগৰাকী কোন আছিল? ইয়াৰ উত্তৰ ইন্দিৰা গান্ধী। ইয়াৰ পিছৰ প্ৰশ্ন: উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়? ইয়াৰ উত্তৰ মিজোৰাম ৰাজ্যক কোৱা হয়।